লৈ যাওঁ তোমালোকৰ ঘৰলৈ সদায় যাওঁ দুবৈবন মাৰিলোগে তোমালোকৰ ৰঙাকুটো কামুৰিলে তথাপিতো মই বেজি লৈও তোমালোকৰ ঘৰলৈ যাওঁ তেনেকুৱা এটা মূৰ্খ জীৱন পাবা তুমি ক'ৰবাত তুমি ইমান নেকলেট নকৰিবা অকল পাৰ্থহঁতে যে গাড়ী গোৱা আছে গতিকে বাপেকেতকৈ অইলৰ চাকৰি থাকিলে তেহেঁতকে সাৱটি নল'বা তামোল ইমান ধনী এই অঞ্চলত নাই কৈ দে কি কি আছে মোৰ বুজিছে নাই মোৰ তুমি চোৱা নি মোৰ 3খন 4খন বাহিৰত গাড়ী আছে মোৰ টেংকাৰ আছে বাহিৰত গুৱাহাটীত আছে 3খন তাৰপিছতে কৰ্ণাটকত আছে 2খন মই খালি মানুহক দেখুৱাই ধনী হ'বলৈ বেয়া পাওঁ তুমি চাবা মই এতিয়া যিখন উন্নত প্ৰভাত বুলি যিখন মানে টাউনত দোকান খুলিবলৈ লৈছোঁ তাত চব কম্পিউটাৰ যোগেদিহে টিপা হ'ব গম পাইছা নাই ন তোমালোকৰ হৃদয়বিলাক কেনেকুৱা হৃদয় এই কথাবিলাক মাছৰ নিচিনা কেলে তোমালোকে কৈ থকা লিলিটি খুলিটি মোক কি কান্দুলি বুলি ভাবিছা নেকি তাৰমানে নাই মই গাঁৱলীয়া বেকাউট বুলি ভাবিছা নেকি তোমালোকৰ নিচিনা ছোৱালী 10জন হিচাপে আনিব পাৰোঁ কেলে কৈছোঁ তোমাক মানে সঁচাকৈ ভাল লাগে সুস্মিতা কেলে ভাল লাগে তোমাৰ চুলি কোচা কপাল লাহি খুব মৰম লাগি যায় কালি মই উল্টাকৈ শুইছোঁ জানা বিদ্যা পথালিকৈ মুতিছোঁ পপা বুলি মই মাকে মাতিছোঁ এনেকুৱা সপোন দেখিছোঁ ঘৰত কচ মাছ আছিলে ভাত পানী নাখালোঁ চব দলিয়াই পেলাই দিলোঁ পপাই কৈছে কি হ'ল ফোনটো মই বোলো একো নহয় পাপা মোৰ আজি দিমাগটো বেয়া হৈ আছে মই তথাপি তোমাৰ কথা কোৱা নাই তুমি যিটো মেছেজ দিছা হা মই গোটেই তললে মোক গোটেই গাঁৱটো তুমি চাবাই মোৰ গাঁও বুলিছোঁ গোটেই চকু পানী নধৰা হৈ গ'ল মই এতিয়া দেখুৱাবলৈ ৰ'দত দিবলৈ লাজ লাগিছে আমাৰ নবৌহঁতৰ আগত অকণমান বুজি পাবা না মোলৈ চোৱা সুস্মিতা মই তোমাক কৈছোঁ সত্য কচম কৈছোঁ মই কিন্তু ভাল পাইছোঁ তোমাক কিন্তু এটা কথা চিন্তা কৰিবা তোমাৰ ঘৰত তোমাৰ যিদিনাই আগত মই গম পাওঁ কোনোবাই বোলে আজি টেণ্ডা পেলাইছে বা দৰা তাইক লৈছে কিন্তু বেয়া নাপাবা দেউতাক মই প্ৰথমে কাটিম 2 নম্বৰত তোমাক কাটিম আকৌ কেলা ৰভাখন পাছত কাটিম আকৌ বেয়া নাপাবা সুস্মিতা এটা কথা চিন্তা কৰিছোঁ মই প্ৰেমত পৰা আজি কিমান বছৰ হ'ল তুমি চোৱা মই ক্ষীণাই গৈছোঁ মোৰ স্বাস্থ্য চোৱা তুমি এবাৰ মোলৈ ভাবিছোঁ মোক চাবোন বুলি কেলৈ ভাবিছা বাৰু তুমি ইমান মৰম কৰোঁ তোমাক চোৱা তোমাৰ কাৰণে মই যাওঁ তোমাৰ কাৰণে মোৰ ঘৰৰ মানুহ কাকো একো নুসুধোঁ তোমাকে মই হৃদয় বুলি ভাবোঁ তুমিয়ে মোৰ গাৰু বুলি ভাবিছিলোঁ মই তুমিয়ে মোৰ ব্লেংকেট তুমিয়ে মোৰ লেফ বেয়া পাইছা নি নহয় তুমি মোক আঘাত দিছা মোৰ সেইকাৰণে চকু পানী ওলাই গৈছে আকৌ কাৰ্টনৰ বিলাহীবোৰ যেতিয়া কাৰ্টনত থাকে ধৰিব নোৱাৰি বুজিছা নাই স্কুলৰ ছোৱালীবিলাক যেতিয়া স্কুলত থাকে তেতিয়া জোকাব নোৱাৰি প্ৰিন্সিপালে পায় মই তোমাক আই লাভ ইউ শব্দটো কোৱা আজি কিমান বছৰ হ'ল চোৱা মই তোমাৰ নামত দুখুটালি ঘৰ বনাবলৈ লৈছোঁ এতিয়া চট ঢালিম বুলি লৈছোঁ এই মাহৰ পৰা চট ঢালিম আৰু বাহিৰে টকা এটা পাইছোঁ এইটোৱে ভাঙিম তাৰপিছত আৰু মানে ৰিম'ট কণ্ট্ৰল কৰিম বুলি আহিছোঁ দৰ্জাখন মানে হুপ ছিষ্টেম নকৰোঁ তোমাকে গোটেই মই ড্ৰয়িং লৈ আছোঁ তোমাৰ কাৰণেই গোটেইখন বনাই আছোঁ মাটো আজি আছে কাইলৈ মৰি থাকিব ককাইদেউখন মৰি থাকিব মই কাৰ লগত টাইম পাছ কৰিম তুমি নিজে চোৱা হ'ব শিলগুটি নহয় চবৰ লগতে মিলি থাকিবলৈ মই